खुलुमबाय स्टुडियोआव आं उदांस्रि मुसाहारि कक्राझार जिल्ला पर्बतजरायाव कंग्रेस राजखान्थि हान्जानि सावरायमेल जथुमा खुंदों। फैगौ जानो गोनां बिटिसि बिसायख'थियाव गाव गावनि बिजाथिखौ देरहासार खालामनो थाखाय गुबुन गुबुन राजखान्थि हान्जानि सावरायमेल जथुमा खुंनायखौ नुनो मोननाय जादों। थिग बेबादिनो कक्राझार जिल्ला पर्बतजरा महकुमानि सिङाव थानाय मंगलासराव दखना कंग्रेस कमिटिनि दिदोम आफादगिरि चिरन्जित ब्रह्मनि मासि सामलायनायाव दिनै दैगुसु बाजारनि न'आव कंग्रेस राजखान्थि हान्जानि सावरायमेल जथुमा खुंनायखौ नुनो मोननाय जादों। बे हाबाफारियावनो बाहागो लानो हादों 1 नं पर्बतजरा बियाबनि बिजाथि सहेन चन्द्र ब्रह्म आरो अबजारभार फजलुर रहमान आरो कक्राझार जिल्लानि नेहाथारि नरेन्द्र ब्रह्म, पर्बतजरा जिल्ला आइजो आफादनि नेहाथारि चित्रा ब्रह्म बिथांमोनखौ बे हाबाफारियाव नुजाथिनायखौ नुनो मोननाय जादों। मख'नो गोनांदि बिटिसि बिसायख'थियाव समाज सिबियारि कंग्रेसनि बिजाथि सहेन चन्द्र ब्रह्मखौ बिजाथि महरै मोननो हानानै सानैनि गेजेरावनो गुबुन गुबुन राजखान्थि हान्जानिफ्राय 150 निफ्राय 200 सुबुंफोरा कंग्रेस राजखान्थि हान्जायाव गोरोबफैनायखौ नुनो मोननाय जादों। बे हाबाफारियाव समाज सिबियारि सहेन चन्द्र ब्रह्मआ बाहागो लानानै खौरांनि गेजेरजों मा ओंथि फोरमायखो फै जों आबुङै मिथिना लानि। মই কংগ্ৰেছে ভাল পাওঁ বুলিয়া সেইকাৰণে মই আহিছোঁ এই মিটিঙত লোকজন লৈ পেলাই আহিছি মোটামুটি 150-200 মান মানুহ হ'ব। এতিয়া মানুহখিনি লৈ আহিয়া মই কংগ্ৰেছ দলত আজি মানে দলটোত জইন কৰিছোঁ আৰু কি এতিয়া ভাল পাইছোঁ বুলি মই জইন কৰি আছোঁ। লোকজন লৈ আহিয়া মানে 150-200 মানুহ হ'ব আৰু কি মই সব মানুহ ফেলে নিয়ে আহিয়া মই জইন কৰি আছোঁ আজি নতুন। মই আহিছোঁ দেৱীতলা এই খবাতি পাৰ্টনৰ পৰা আহিছোঁ। এইবিলাক মানুহ সব দেৱীতলা এই পাৰ্টনৰ মানুহ আৰু কি 150 মানুহ আৰু কি আজি মই নিজে জইন কৰি আছোঁ। এতিয়া কোনটো সমষ্টিত সাপোৰ্ট কৰি আছে? মই সাপোৰ্ট কৰি আছোঁ। মই কংগ্ৰেছ দলৰ সাপোৰ্ট আগত অন্য দলত সাপোৰ্ট কৰি আছোঁ, কিন্তু সেইটো ফেলাই মই কংগ্ৰেছ দলত আজি নতুন জইন কৰিছোঁ। 1 নং পৰ্বতজৰা 1 নং পৰ্বতজৰা কংগ্ৰেছ দলত আপুনি ভাল পালে? আহিছোঁ, ভাল পাইছোঁ। মানে আমাৰ অন্য বিভিন্ন দল মোৰ পচন্দ হয় নাই, সেইকাৰণে এই দলটো মই এৰি দিয়া মই কংগ্ৰেছ দলত জইন কৰি আছোঁ আজি নতুন। হাগ্ৰামা 17 বছৰ কৰিলে আৰু তাৰপিছত ইউপি পিলে 4.5 বছৰ কৰিলে, সেইটোলে আপুনি সন্তুষ্ট নহয় নেকি? না এইটো সন্তুষ্ট নহয়, সেইটো মই এৰি দিছোঁ। সেইটো মই ভাল নাপাম, যাৰ কাৰণে মই কংগ্ৰেছ দলত জইন দিছোঁ আজি। আজি আমাৰ কাৰ্যসূচী আছিল জইনিং প্ৰগ্ৰাম। এই জইনিং প্ৰগ্ৰামটো লৈছিলোঁ আমি চেঁচাপানী কমিউনিটি হলত। এইটো আমাৰ মংগলাজৰা মণ্ডলৰ আণ্ডাৰত পৰে। তাতে আমি আমাৰ এই খাজিগাঁও আৰু মুদাটি আৰু ডিবিতলা এই ঠাইত আমাৰ বিভিন্ন দলৰ পৰা আহি পেলাই কংগ্ৰেছত ভাল পাই পেলাই কংগ্ৰেছত মানে যোগদান আজি কৰিছোঁ। মোটামুটি আমি দেখিবলৈ পাইছোঁ ইয়াত 80 জনটো অলৰেডি লিষ্টেড আছে আৰু মুদাটিত এতিয়া জাষ্ট আহি পাইছে 20-25 জনমান ল'ৰা আৰু আহিছে। 150 আছে মানে টোটেল আমি শুনিবলৈ পালোঁ এতিয়া যিটো লিষ্টটো বাকী আছে 150 জন। কোনোবা বিপিএফ দলত আছে, কোনোবা ইউডিপিৰ পৰা আহিছে, কোনোবা হয়তো ইউপি পিৰ পৰা আহিছে, কোনোবা ইউডিপিৰ পৰা আহিছে, চব তাতে লিখা আছে। মানে পূৰ্ণকৈ এজন কোৱাটো টান, যিহেতু চববিলাক মানে খাতাত আমাৰ এণ্ট্ৰি কৰি দিছে। মই এই অকলক মানে আমি এইটো কংগ্ৰেছত ভাল পাই পেলাই আজি আমাৰ জইনিং প্ৰগ্ৰামত আহি পেলাই যিটো আমাক সমৰ্থন কৰিলে কংগ্ৰেছত, তাৰ কাৰণে আমি এই 3টা যিটো মণ্ডলৰ পৰা আহি যোগদান কৰিলে তেওঁলোকক আমি ধন্যবাদ যাচিলোঁ। আৰু ধন্যবাদৰ লগতে তেওঁলোকে নিশ্চয় নিজৰ গাঁৱত গৈ পেলাই নিজা আত্মীয় স্বজন বা বন্ধু বান্ধৱ এওঁলোকক আৰু মানে বুজাই পেলাই কংগ্ৰেছত অনাৰ কাৰণে চেষ্টা কৰিব বুলি মই আশা ৰাখিছোঁ। যিহেতু কংগ্ৰেছৰ যিটো ঢৌ আপোনালোকে মিডিয়া বন্ধুসকলে নিশ্চয় পৰ্বতজৰাৰ চিনাৰীটো কেনেকৈ আছে বা কি হৈ আছে আপোনালোকে আমাতকৈ বেছি ভাল জানে। যিহেতু আপোনালোকে এই কোণাৰ পৰা এই কোণা ঘূৰি আছে মানুহৰ মুখৰ পৰা আপোনালোকে শুনি আছে। তাৰ কাৰণে আমি আমাৰ এই যে পৰ্বতজৰা সমাজ বা পৰ্বতজৰা আমাৰ মানে কি কয় পৰিষদীয় পৰ্বতজৰা 1 নম্বৰ সমষ্টিৰ ৰাইজ তেওঁলোকক আমি
হাজাৰ হাজাৰ মানে ধন্যবাদ দিব বিচাৰিছোঁ আৰু সৰ্বজোৰা ৰাইজে এইবাৰ মাৰ যে বান্ধিছে কংগ্ৰেছৰ কেণ্ডিডেট বা কংগ্ৰেছক জিকাবলৈ এইটো আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যেইফালেদি যাওক বড়োই হওক গাৰো হওক ৰাভা হওক আদিবাসী হওক চব ফালেদি মানে যেইফালেদি যাওক কংগ্ৰেছৰ এটা লেহেৰ বুলি যিটো কয় এই ঢৌটো অলৰেডি উঠিছে আৰু মই নিজেও ঘূৰি পেলাই এইবিলাক আমি পাইছোঁ আৰু আমাৰ লগত যিটো অবজাৰ্ভাৰ ফজিলৰ ৰহমান মানে নহ'লেও 15-16 বাৰমান এই মিটিং কৰিছে আৰু আমাৰ ওয়াজেদ আলী চৌধুৰী ছাৰ তেওঁ আমাৰ বিধায়ক তেওঁকো অবজাৰ্ভাৰ দিছে তেওঁ 3 বাৰমান মিটিং কৰিছে তাত যথেষ্ট এই মানুহ দেখিবলৈ পাইছে ৰূপসীৰ এটা মিটিঙত ডাঙৰ কমচে কম 800-900 মান আমাৰ মানুহ হৈছে আৰু বেলেগ ঠাইতো 500কৈ কম মানুহ হোৱা নাই তো এইবুলি যে আমি পৰ্বজোৰাৰ পৰা উইন হ'ম এইটো খাটাম দেখা গৈছে যে বিভিন্ন দলৰ পৰা আহি আপোনাৰ ইয়াত যোগদান কাৰ্যসূচী কৰিছে সিহঁতে বহুত আশা বান্ধি যোগদান কৰিছে গতিকে আমি সিহঁতৰ মত অভিমত আমি শুনিলোঁ যে এইখন গাঁৱত বহুত পিছ পৰি আছে আপুনি জিকাৰ পিছত আপুনি কি কাৰ্যসূচী ল'ব আমাৰ কামেই হ'ব ৰাইজৰ যে মানে সেৱা কৰি যিটো ওলাইছোঁ মই ৰাইজৰ সেৱাৰ কাম আগতে থাকিব আমাৰ ৰাস্তা ঘাটত 1 নম্বৰ থাকিব 2 নম্বৰত থাকিব আপোনাৰ ইয়াত বহুত ঠাইত মেডিকেলৰ প্ৰব্লেম আছে এইবিলাক আমি যুঁজিম আৰু থাকিল আমাৰ এডুকেশ্যন লাইনত যেনেকুৱা সাপোজ আমাৰ এই মদাতি অঞ্চলত মেট্ৰিক চেণ্টাৰ এতিয়ালৈকে নাই এইটো এটা 1 নম্বৰত থাকিব আৰু মংলাজোৰাত আমাৰ সাব চেণ্টাৰ যিটো লাগে এইটো পূৰ্ণাংগ ৰূপে হোৱা নাই এইটো 2 নম্বৰত থাকিব আৰু নানানটা ৰকম মানে আমাৰ পৰ্বজোৰাত যিবিলাক জ্বলন্ত ৰূপে থিয় হৈ আছে এইবিলাক কাম কৰাৰ কাৰণে মই থিয় হ'ম